লৈছো আৰু যাকে পাও তাকে বাইদেউ নাচি আছে এফালে এ বাহ দাৰ্জিলিঙৰ পৰা আহি গলো নাগেশ্বৰ 5125 কাৰতে গৰম লাগি গৈছিল কিন্তু এতিয়া শ্ৰী হৰি মন্দিৰ নলবাৰী Hello friends, welcome back to my YouTube channel Himanshu Vlog. প্ৰথমতে আপোনালোক সকলোকে মোৰ ভিডিঅ' চাই থকাৰ বাবে বহুত ধন্যবাদ। আপোনালোক সকলোৱে গম পাইছে যে 26 নৱেম্বৰৰ পৰা 8 ডিচেম্বৰলৈকে নলবাৰীৰ ৰাস মহোৎসৱ 13 দিনীয়াকৈ আৰু আজি হল 4য় দিন। তো বলক নলবাৰীৰ ৰাস মহোৎসৱত কি চলি আছে চাই আৰু আপোনালোকক দেখুৱাম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বাবু হৈ গৈছে একদম জেকেট চেকেট মাৰি মানে কথাটো হল আমি যাই থাকোতে আৰু আহোতে ঠাণ্ডা লাগে তাতে যেতিয়া যাই পাম একদম গৰম লাগি যায় কাৰণে আমি জেকেট কিটা লৈ লৈছো আৰু জেকেট কিটা পিন্ধা নহলে ঠাণ্ডা লাগিব তো ঠাণ্ডা লাগিব এইটো মোৰ এয়া এইফালে মই নলবাৰী হৰি মন্দিৰৰ চক আৰু এইফালে চব গেটখন আছে তো এতিয়া এইফালে সোমাই যাম আহি গলো মই নলবাৰী ৰাস মহোৎসৱৰ ভিতৰত আৰু ইয়াত চক লিখা আছে ধুনীয়া 19 ৰাস মহোৎসৱ নলবাৰী ফটোত ফি ভাই ইয়াত এইফালে চাওক গোটেইখিনি কাম হৈ গৈছে একদম কালাৰৰ কাম হৈ গৈছে কালি হোৱা নাছিল আদা আজি চাওক গোটেই কালাৰ হৈ গ'ল ইয়াত মানুহ গেডাৰিং হ'ব দিয়া নাই পুলিচে খেদি আছে মানে যাব দি আছে যিহেতু বহুত মানুহ গেলে দিগদাৰ না তো এইফালে এনেকৈ পুলুতকে মূৰ্তি কেইটা চাই এনেকৈ ওলাই যাব তলেৰে ভিতৰত আহি গলো মানে সেইফালে মূৰ্তি চালোৱে আপোনালোকক দেখুৱাইছো আগতে যিসকলে চোৱা নাই মোৰ ভিডিঅ'বোৰে চাই ল'ব আৰু এইফালৰ পৰা চাওক একদম মজা হলিডে হিচাপত মানে নলবাৰীত যিহেতু বন্ধ দিছে আজি সেই হিচাপত বহুত মানুহখিনি আহিছে মেন মণ্ডপৰ সেইখিনিতে শ্ৰীকৃষ্ণ আজি অলপ মানুহ হৈছে কৰাবি নেকি যদি হৰা এতে আহি যাব শান্তি ৰক্ষা বিভাগত কোনোবা যদি হেৰাই মানে সকলো চেঞ্জ হৈ গৈছে আগতে শান্তি ৰক্ষা কাৰ্যালয়টো তাতে আছিল মন্দিৰৰ কাষত পুতলা চ মানুহ পুতলা থিয়েটাৰ চ মানুহ মই কালি আহিছিলো কালি আৰম্ভ হৈছিল আজি আৰু বাপৰে মানুহ চাওক আমি মূৰ্তি চূৰ্তি চোৱা নাই এইকেইদিন চাই আছো তো আমি আহি গলো গ্ৰন্থমেলাৰ ভিতৰত আৰু এয়া চাওক গৰম লাগছে নেকি ভাই গৰম মানে এই জেকেট চেকেট তলত গ্ৰন্থমেলাত আহিছা মই এখন ভাল কিতাপ দেখে ধৰক এই চা শিশুৰ প্ৰিয় বৰ্ণমালা অতে অমিতা আতে আম পকা পকা ফলবোৰ পেট ভৰাই খাম সকলোৰে জীৱনৰ এই দুখন প্ৰথম কিতাপ আমি স্কুলত নাযাওঁতে পঢ়ো মানে ABCD আৰু অ আ ক খ ৰাস চাবা ই ৰাস নাই যিমান পাৰে আৰু জ্ঞান আহৰণ কৰি আছে ইমান জ্ঞান আহৰণ কৰি কি কৰিব কি নাম বিয়া নাম অ লো গ্ৰন্থমেলাত কিবা কৈ অলপ আহৰণ কৰিছে নে আহৰণ কৰি এফালে আমি কিতাপ কিনব আজি মানে চাইছি আজি অলপ আহৰণো কৰিছে জ্ঞান আহৰণ কৰি আমি অলপ এইফালে আহিলো বজাৰৰ ফালে এইবিলাক চাব পাৰে চশমা আছে এইবিলাক 30 মানুহৰ বেগ আছে এটা ল'ব পাৰা আনন্দ দিওঁ এইটো বস্তু কাষত আহিলে হলে মোৰ মানে জিভাটো অলপ লপলপে থাকে মানে কি কৰো এতিয়া ভাই অপৰ বেলেগ আছে পাপৰি বুলি কয় নেকি এইটো পাপৰি না পাপৰি কি বুলি কয় মুঠতে কাবাৰ যদি প্ৰেম চে মনাই এইটো লৈ যাব আৰু গাৰ্লফ্ৰেণ্ডক দি দিব চাই লাভ নাই ভাল বস্তু বিলাক তাতে আছে এয়া চাওক একদম যাদুঘৰৰ লাঠি এনেহ'লে যাদু হ'ব না হ'ব যাদু কৰি দিম তোক স্বামী স্বামী কি গেল 100 কম হ'ব মন্দিৰৰ ভিতৰৰ পৰা আহি গলো ব্ৰিজৰ ওপৰত এটা ভাল বস্তু দেখা পাইছো মানে আমি সৰুতে চলাইছিলো এইকেইটা আগতে কাঠৰ আছিল না এইকেইটা কাঠৰ আছিল আজিকালি চব প্লাষ্টিকৰ হৈ গ'ল এইটো কাঠৰ নাপায় নেকি আজিকালি কাঠৰ নাপায় তো এই চব প্লাষ্টিক হৈ গৈছে ধুনীয়া বস্তু কিছুমান ওলাইছে এইবিলাক চাওক এইবিলাক এইটো কি এই মজা আৰু এইটো কাৰোবাৰ যদি গাৰ্লফ্ৰেণ্ড আছে এনেকৈ গিফ্ট দিব পাৰিব নেকি আফলে ভাঙব কি ইনচিয়াটো আজি মন্দিৰটো চাওক আজি আৰু কিবা বেছি ভাল লাগিছে কাৰণ সদায় বেছি ভাল লগা হৈ যাই আছে ধুনীয়াকৈ লেখা আছে শ্ৰী শ্ৰী হৰি মন্দিৰ নলবাৰী আৰু এইফালে হ'ল হৰি মন্দিৰটো এইখন গেট আজিও খোলা নাই বন্ধ কৰি থৈছে যোৱা মানুহ কমেই চাওক অলপ মানুহ আৰু ওপৰতে যোৱা মানুহ বেছিটো হ'ল সকলোৱে মেলাৰ ফালে গৈছে আমিও গৈছো মেলাৰ ফালে তো কি চলি আছে চাওক বাৰবিজৰ ওপৰত এনেকৈ গৈছো আৰু চাওক ফটো ছেশ্যন চলি আছে ইয়াত চব আই লাভ নলবাৰী হল বুলি আৰু কিমাননো ফটো উঠিম সদায় ফটো উঠি আছো তাৰপিছত এটা দুটা উঠিছো নিজৰ ওপৰৰে চাওক এয়া মানুহ বাপৰে ভিতৰত একদম গেডাৰিং হৈ গৈছে এইফালে এয়া চাওক মন্দিৰ এইটো আছে আৰু মন্দিৰৰ এইফালে চাওক এয়া গ্ৰন্থমেলা যি আছিল এই গ্ৰন্থমেলাৰ ভিতৰত খোজকাঢ়োতে গৰম লাগি গৈছিল কিন্তু এতিয়া বতাহ আহি গৈছে বতাহ আহিছে নহ'ব ধুনীয়া লাগছে কিন্তু ফিৰফিৰা বতাহ যাতে কোনফালে বৰষুণ গৈছে নেকি এনেকুৱা কিন্তু সেইফালেৰে উঠি আহিলো অভাৰ ব্ৰিজত আৰু এইফালেৰে উঠা মানুহ চাওক একেবাৰে ধেৰ মানুহ উঠিছে একেবাৰে আৰু এনেকৈ পাৰ হৈছে এনেকৈ লাইট জ্বলিছে
এইকেইটা কি হে ভাই এইবিলাক কি মানে পিকচেলত আমি এতিয়া সোমাম প্ৰজ্ঞাৰ দ্বাৰা নিগৰিত অখণ্ড ভাৰত পৰিক্ৰমা আৰু ভাস্কৰ্য ঐতিহ্য আৰু গৌৰৱ শাখাৰ প্ৰদৰ্শনী 5125টো ইয়াত দেখা আছে। এতিয়া লোক যোৱাকালি 7 ফুট মান দীঘল আছিল, আজি সৰু হৈ গ'ল মানে বেলেগ এইডাল চাগে। আৰু জয় ভাৰত মাতা কি। বৰ্তমান আহি গ'লো নাগেশ্বৰ জ্যোতিৰ্লিংগ। এয়া চাওক নাগেশ্বৰ জ্যোতিৰ্লিংগ। আৰু আমাৰ অসম আছে এইফালে। এইফালে চাওক লাচিত বৰফুকন এনেকৈ ঘৰত বহি আছে। সেইটোত ব্যৱহাৰ হোৱা শিলাখণ্ড এয়া চাওক একদম পানীৰ ওপৰত ফাহি আছে। যিহেতু বানপানী হৈ থাকে ফাহি থাকিব বানপানীৰ ওপৰত। চিন্তাটো ভাল না ভালে এনেকুৱা শিল আনিব লাগিব উঠি যাব ঘৰটো যাই থাকিব এনেকে। ভগৱান শ্ৰীকৃষ্ণৰ 10 অৱতাৰ দি দিছে একেবাৰে মৎস্যৰ পৰা একেবাৰে কল্কি অৱতাৰলৈকে। অৱতাৰসমূহৰ বিষয়ে ইয়াত ধুনীয়াকৈ লেখা আছে 10 অৱতাৰ আৰু একদম একেবাৰে স্ক্ৰীনশ্বট মাৰি লওক আৰু পঢ়ি থাকক। ওলাই আহিলো তাৰ পৰা এইফালে চাওক যাদুৱে যাদু এইফালে যাদু এইফালে যাদু চাৰিওফালে যাদুৱে যাদু। শ্ৰীলংকাৰ পৰা বাইক ষ্টাণ্ড শ্ব' আহিব অহা নাই বনাইছে। বতৰীয়া বিহু চলি আছে একেবাৰে বাইদেউ নাচি আছে এইফালে। বাহ মজা একেবাৰে। এগুলো আমি বাণিজ্য মেলাৰ কাষত আৰু বাণিজ্য মেলাৰ কাষত এটা নতুন বস্তু আহিছে আজি ৱেলকাম বুলি লিখা আছে। আৰু এইটো 100 টকা। সেইটো কি বা এইটো কি বস্তু সৰু ছোৱালী যাই পোৱা বস্তু। চাৰিওফালে বাণিজ্য মেলাতো এইবিলাক চব আচাৰে আচাৰ চাৰিওফালে আচাৰে আচাৰে। ভাবিছিলো এইখনত সৰু ল'ৰা ছোৱালী বিলাকে উঠে কিন্তু ডাঙৰ মানুহ উঠি আছে ৰ'বে। তো দেখুৱাই দিছো ৰ'ব। তো চাওক ডাঙৰ মানুহ উঠিব পাৰি মজা। আজি এটা নতুন বস্তু আহিছে। সেইটো যোৱাবাৰো হৈছিল মানে এইবাৰ নতুনকে আহিছে আজি। এইটোৰ কালাৰ কিয় নাহিছে পানীটো ক'ৰ পৰা আহিছে সন্দেহ আছে। আৰু এইটো পানীত চাই মানে বেক্টেৰিয়া চেক্টেৰিয়া কিবা কিবি আছে চাগে এইবিলাক। তো অলপ সাৱধান। খোলা পানীৰ কাষতে সৰু ল'ৰা ছোৱালীৰ বাবে আৰু এটা কিবা দি দিছে। সেয়া চাওক এনে জঁপিয়াই জঁপিয়াই আহি থাকিব পাৰে ওপৰৰ পৰা তললৈকে। আৰু এইফালে চাওক ডাঙৰ চকৰিটো আজি মজা লগা হৈছে। ডাঙৰ চকৰিটোৰ কাষত আৰু এটা সৰু চকৰি আৰম্ভ কৰিছে। এনেকুৱা 3টা চকৰি হৈ গ'ল আজি। চাওক বেলুন ফুটা হেৰি আছে 4টা শ্বটত 20 টকা। এইটো প্ৰাইজ আছে নেকি কিবা প্ৰাইজ আছে? প্ৰাইজ নাই এনেই আৰু যাকে পাওঁ তাকে ঘূৰিলাম এতিয়া আয়ো দম দিবা নৰে। মইনাহঁতে একেবাৰে গুলি মাৰি আছে এইফালে আৰু গোটেই ফুটাই আছে এইবোৰ। সেইটো ঘূৰি আছে দেখোন বাপৰে। এয়া চাওক এইফালে চাওক বম্বে কাটিং ফ্ৰুইট কুলফি আহি গৈছে। এইটো কুলফি আহিলে কি হ'ব ঠাণ্ডা পৰিলে একদম মাত বহি যাব। এইটো খাই দিওঁ। এইটো এটা বেলেগ বস্তু ওলাইছে মানে অলপ ডেঞ্জাৰ আছে। কায়ো উঠাই নাই সেইকাৰণে মানুহে নাই ইয়াত। চাওক বাণিজ্য মেলাৰ পৰা আহিলো আৰু এতিয়া সোমাম নলবাৰী ট্ৰেড এক্সপো 2023। প্ৰথমতে সোমাম নলবাৰী হাট। আৰু যোৱাকালি জুবিন দাৰ গান একেবাৰে তামাম বাজিছিল আৰু লাইট চাইট বিলাক এইবিলাক দিয়া নাছিল ডাঙৰ বিলাক। তো আজি দিছে কাৰোবাৰ ভাগত ইয়াত আহিতে বহিব পাৰিব। বাহৰ চেয়াৰ আছে এইবিলাক চাওক। ফুলদানিটো ফুলদানি নহয় ফুল থ আৰু এইটো প্ৰাইচ কিমান জানা 3000 কৈছে 3000। এইটো হ'ল গাছত ঠানি আৰু হ'ল এইকেইডাল কাঠ আৰু এটা 3000। দেখা পাব আপোনালোকে চাৰিওফালে এইবিলাক দোকান আছে। নলবেৰীয়া হাট চব লোকেল বস্তু। নলবেৰীয়া হাটত এইবিলাক ধুনীয়া দোকান দেখা পাব এইবিলাক লোকেল দোকান। তো খুৰীহঁতৰ খবৰ ল'ব কেনেকুৱা বিক্ৰী। খুৰী কেনেকুৱা বিক্ৰী? ভালে চলি আছে ন? তো সকলো দাম বিলাক কেনেকুৱা দিছে? জেনুইন দিছে না বেছিকে লৈছে? বেছিকে লোৱা নাই ন? তো সকলো হাতেৰে বোৱা নেকি? তো যাক যাক যি লাগে আহি যাব ইয়াত। মেখেলা চাদৰো পাব ন? কি আছে আৰু গামোচা চব লোকেল অসমতে হোৱা নাই এইবিলাক। তো আহিব আৰু খুৰীহঁতৰ পৰা এনেকৈ লৈ যাব। বনোৱা এইবিলাক আছে এইবিলাক চব ধুনীয়া ধুনীয়া বস্তু আছে। খুৰা এইবিলাকৰ দাম কিমানকে হ'ব? 150 টকা। তো এইবিলাক ঘৰতে বনোৱা নেকি চব? চব চব ঘৰতে বনোৱা। তো আহিব আৰু লৈ যাব। নলবাৰীয়া হাটৰ পৰা ডাইৰেক্ট আহি গ'লো আমি টুইন টাৱাৰ মালয়েছিয়া। আৰু ইয়াত চাওক আজি বহুত মানুহ একেবাৰে ফটো উঠা। যোৱাকালি কম আছিল অলপ। টুইন টাৱাৰ কিমান চাব আৰু চাওঁতে চাওঁতে একদম মানে মন ভৰি গৈছে। আৰু এইফালে চাওক এশিঙীয়া গড় আছে আমাৰ হাতী আছে ঈগল আছে একদম ঈগল চৰাই। নলবাৰীয়া হাটৰ দুৱাৰ মুখতে পাব আত্মসহায়ক গোটৰ একদম খানা এইবিলাক চব আত্মসহায়ক গোটৰ গাঁৱৰ দোকান। আমি বাণিজ্য মেলা বাৰু টুইন টাৱাৰৰ পৰা আহিলো। চাওক অভাৰব্ৰিজৰ ওপৰৰ পৰা চাওক এইফালে মেলাখন কিবা এটা ভাল লাগিছে মানে কি আৰু এই লাইটটো জ্বলি আছে তো সেইকাৰণে ভাল লাগে। ভিডিঅ'টো ইমানে কৰিলো। যদি ভিডিঅ'টো চাব বিচাৰে লাইক কৰিব আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন নতুন ৰাসৰ ভিডিঅ' পাই থাকিব।